আছে আৰু মোৰো ভালেই বাৰু মই বৰ্ণালী আপোনালোক সকলোকে আকৌ এবাৰ মোৰ চেনেল বৰ্ণালীজ কিচেনলৈ স্বাগতম জনাইছোঁ আৰু আজি এটা ভ্লগ আৰম্ভ কৰোঁ বুলি ভাবিছোঁ ভ্লগটোনো কি দেখাম কি নেদেখাম এইবোৰেই ভাবি থাকোঁ কিন্তু একো ভাবিয়ে নাপাওঁ জানেনে কিন্তু ভ্লগটোতো ভিডিঅ'টোতো দিব লাগিব নিদিলেনো কেনেকৈ হ'ব নহয় জানো ৰেচিপিৰ ভিডিঅ'বোৰ দেখাই আছোঁ কি হৈছে কি নহৈছে নাজানো আপোনালোকে চাইছে যোনে যোনে চাইছে তেওঁলোকে মোক কিছুমানে কমেণ্টো কৰিছে আৰু এতিয়া ভিডিঅ'টো ইমানৰ পৰাই আৰম্ভ কৰোঁ বুলি ভাবিছোঁ এতিয়া ৰাতি 8টা বাজিছে ৰুহি নাই ৰুহি গৈছে ওচৰতে বাৰ্থডে এটা আছে কলনীত বাৰ্থডেটোলৈ গৈছে আৰু ময়ো এতিয়া হাজবেণ্ড আছে বাৰু হাজবেণ্ডে কিবা অফিচৰ কাম কৰি আছে ভিডিঅ'টো ইমানৰ পৰাই ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু এতিয়া বনাম বুলি ভাবিছোঁ বইল চিকেনৰ ৰেচিপিটো দেখাম মই কেনেকৈনো বনাওঁ বইল চিকেনৰ ৰেচিপিটো খুব খাব মন গৈ আছে এইকেইদিন মানে বইল চিকেন সেইদিনা বইল ফিছ বনালোঁ কিন্তু ইমান টেষ্ট হ'ল খাবলৈ সেইকাৰণে মোৰ এইবাৰ চিকেনৰ মানে বইল চিকেন খাব মন গৈ আছে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব যদি ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে সকলোতকৈ সোনকালে পাব আৰু এতিয়া ব'লক দেৰি নকৰি আমাৰ ভিডিঅ'টো ইমানৰ পৰাই ষ্টাৰ্ট কৰোঁ আৰু এওঁৰ কাৰণে বেলেগ ধৰণে চিকেন বনাইছোঁ এওঁ নেখায় বইল চিকেন নাখাওঁ বুলি কৈছে কিন্তু অকণমান টেষ্ট কৰিব বোলে কেনেকুৱানো হয় ব'লক কি কৰি যাওঁ আপোনালোকক দেখাই যাম চিকেন বনি আছে চিকেনত একো মছলা দিয়াই হোৱা নাই এয়া ৰেডি কৰি থৈছোঁহে চিকেন হাজবেণ্ড আৰু ছোৱালীৰ কাৰণে বনাইছোঁ হাজবেণ্ড আৰু ছোৱালীৰ কাৰণে চিকেনটো বনাইছোঁ মোৰ কাৰণে বইল বনাম আপোনালোককো দেখাম চিকেনৰ ৰেচিপিটো তেতিয়াহ'লে অকণমান ৰ'ব মই আপোনালোকক দেখাই আছোঁ এইখিনি বইল চিকেনৰ কাৰণে যিখিনি ইনগ্ৰিডিয়েণ্টছ লৈছোঁ সেইখিনি এয়া লৈছোঁ চিকেন মই লৈছোঁ এয়া বেছি নাই লোৱা এটা মানুহৰ জোখত যিহেতু মই খাম অকলে এওঁলোকৰ লৈতো বেলেগকৈ বনাইছোঁ সেইকাৰণে এইখিনি গোটেইখিনি মই একেলগেই লৈ ল'ম চাই থাকক পিঁয়াজ লৈছোঁ এটা পিচি লৈছোঁ মই আদা নহৰু পেষ্টখিনি মই জলকীয়া 3টামান দি পেলাই খুন্দি ল'লোঁ আৰু বিলাহী এটা লৈছোঁ গোটেইখিনি একেলগে মই এখন পেনত দি দিলোঁ এনেকৈ খাবলৈ ভাল লাগে মই যে খাই ইমান ভাল লাগে নহয় সেইদিনা ফিছ বনাই খাইছিলোঁ বইল ফিছ ইমান টেষ্ট লাগিলে সেইকাৰণে আজি বইল চিকেন বনাইছোঁ আৰু আপোনালোকেও ট্ৰাই কৰিব অকণমান সোৱাদ অনুসৰি নিমখ দি দিছোঁ অকণমান বেছি টাইম নাভাজোঁ অকণমান ভাজি ল'ম কাৰণ একেলগে মাংসখিনিও দি দিলে সম্ভৱ খাবলৈ বেয়া লাগিবও পাৰে সেইকাৰণে মই অকণমান এইখিনি গলি ল'ব বিলাহীখিনি তাৰপিছতহে মই চিকেনখিনি দিম ইমান ধুনীয়া কালাৰ হয় এতিয়া চিকেনখিনি দি দিলোঁ চিকেনটো মই চব ইমান ডাঙৰ পিচ কৰিছোঁ মই একচুৱেলি বেছি সৰু কৰিলে পিচটো খাই ভাল নাপাওঁ মই সদায় চিকেনৰ ডাঙৰ পিচকৈ খাই ভাল পাওঁ আৰু এইখিনি মই অকণমান টাইম এই ধৰণে ভাজি ল'ম একেবাৰে ল' ফ্লেমত ৰাখিছোঁ কিন্তু দেই মই গেছটো একেবাৰে ল' কৰি ৰাখিছোঁ নহ'লে জ্বলি যাবও পাৰে একচুৱেলি বইল চিকেনটো বনালে নহয় ইয়াতে যিটো জালুক দিয়া হয় জালুকৰ সোৱাদটোৱে বেছি মানে টেষ্টি কৰি দিয়ে এইখিনি জালুক দিছোঁ মই 1 চামুচ জালুকটো যিমান সৰহকৈ দিব খাবলৈ ভাল লাগে এয়া জালুকখিনি চব অকণমান জালুক দি মই ঢাকি দিছিলোঁ 2 মিনিটমানৰ কাৰণে লৰাই দিয়া নাছিলোঁ অকণমান সিজিছে যে পানী ওলাইছে তাৰ পৰা কমকৈ বনাইছোঁ মই সেইকাৰণে এখন চামুচ দি এই ধৰণে লৰাই আছোঁ আৰু ইমান অকণমান চিকেন তথাপিও আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ মই ভিডিঅ'টো কাৰণ আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু এইটো খাবলৈ বহুত টেষ্টি হয় এয়া চাওক আমাৰ অকণমান পানী মানে ছটিয়াই দিছিলোঁ তাৰপিছত এতিয়া ফাইনেল পানী দি দিছোঁ কিন্তু পানীখিনি মই দিয়া নেদেখালোঁ আপোনালোকক অকণমান ছটিয়াই দিছোঁ পানী বেছি নাই দিয়া 2-3 চামুচ এনেকৈ পানী দি দিছোঁ আৰু এইখিনি ঢাকি দিম অলপ টাইমৰ কাৰণে 15 মিনিটমানৰ কাৰণে ঢাকিম তাৰপিছত আকৌ
হৈ যাব আৰু মাংসখিনি বইল চিকেন এনেদৰে খাই যাব এইখিনি চাওক আমাৰ হৈয়ে গৈছে ইয়াত এতিয়া মই ধনিয়া দি দিছোঁ এইখিনি মান ধনিয়া দিছোঁ দেই মান ধনিয়া টেষ্টটো ভাল লাগে আৰু লাষ্টত অকণমান মই গোল নেমু চেপি দিম গোল নেমুটো দিলে খাবলৈ ভাল হয় যিকোনো নেমু ইউজ কৰিব পাৰে কিন্তু গোল নেমুটো দিলে খাবলৈ ভাল হয় আৰু নেমুটো দিয়াৰ পিছত এয়া আমাৰ নমাই দিম এতিয়া হৈ গ'ল খাই চাব এবাৰ এনেকৈ গুড মৰ্ণিং এভৰিৱান এতিয়া ৰাতিপুৱা 5টা বাজিছে আৰু মই উঠি চিধা কেমেৰাটো লৈছোঁ মানে মোবাইলটো লৈছোঁ আৰু ভিডিঅ' কৰাত আৰম্ভ কৰি দিছোঁ কিন্তু মই বেছি দীঘলকৈ ভিডিঅ' নকৰোঁ কাৰণ মোৰ বহুত কাম আছে আৰু এয়া আজি আমাৰ নুমলীগড়ৰ পৰিৱেশ চাওক ইমান ফৰকাল বতৰ কিন্তু এইটো সময়তহে ভাল লাগে ৰাতিপুৱা চাওক অকণমান কুঁৱলীও পৰিছে আৰু এইটো টাইমত ভাল লাগে উঠিলে মনটো অলপ ফ্ৰেছ লাগে কিন্তু দুপৰীয়া সময়লৈ কিন্তু ৰ'দ বহুত ওলাব আজি বতৰটোৱেই কৈছে অলপ ঠাণ্ডা ঠাণ্ডা পৰিৱেশ আৰু কালি মোৰ ভিডিঅ' কৰিবলৈ নহ'লে ছোৱালী অহাৰ পিছত বহুত কাম আছিলে সেইকাৰণে মই নকৰিলোঁ আজি লগ পাম অকণমান দেৰি পিছত মই এতিয়া কামখিনি কৰি আজৰি হৈ লওঁ গুড মৰ্ণিং এভৰিৱান ৰাতিপুৱাৰ পৰা মই একো ভিডিঅ' এনেকৈ কৰিবলৈ হোৱা নাই কাৰণ ৰাতিপুৱা আজি 5টাতে উঠিলোঁ উঠিয়ে হাজবেণ্ড অফিচ আছে আৰু অফিচৰ কাৰণে ৰেডি কৰি থাকোঁতে ইমানেই দেৰি হৈছে মানে ইমান লৰালৰিকৈ কাম বন কৰিছোঁ আৰু মানে খোৱা বোৱা বনাইছোঁ এইখিনি কৰোঁতে মানে একো ভিডিঅ' কৰিবলৈ হোৱা নাই এতিয়া 8টা বাজিছে ভাবিলোঁ আপোনালোকৰ লগত অকণমান কথা পাতোঁ আৰু ৰুহিও শুই আছে উঠা নাই তাই আৰু উঠোঁতে সদায় 10টা বজাৰ আগত কেতিয়াও নুঠে তাই উঠালেও তাই খং উঠি যায় উঠালে ৰাতি দেৰিকৈ শুৱে আমি যেটাত শুওঁ তাইও ইমান সময়তে শুৱে কোনো দিন আগতীয়াকৈ শুই নাযায় তাই ৰাতিপুৱা আজি 5:30 নেবাজোতেই উঠিলোঁ উঠি কাম বন কৰিলোঁ কাম বন কৰি চাকি বন্তি দি এওঁলে টিফিনো বনালোঁ লগতে আকৌ খায়ো গৈছে টিফিনটো দি পঠাব লগা হয় কাৰণ কেণ্টিনখন অলপ দূৰত থাকে সেইকাৰণে দি পঠাব লগা হয় কেণ্টিনখনলৈ অলপ খোজকাঢ়ি আহিবলৈ দিগদাৰো হয় বহুত দূৰ হৈ যায়তো সেইকাৰণে মানে লগত অলপ টিফিন দি পঠাওঁ ভাত খাবলৈও আহে কিন্তু ভাত খাবলৈ আহোঁতে মানে অকণমান দেৰিকৈ আহে 2টা 3টা 4টা তেনেকুৱাত আহে সেইকাৰণে অলপ দিগদাৰ হয় ভোকো লাগে গৈ নহয় জানো সেইকাৰণে দি পঠাইছোঁ টিফিনটো মই একো খোৱা নাই এতিয়ালৈকে খামহে আৰু কি খাওঁ অ'টছকে খাম বুলি ভাবিছোঁ কালি ৰেচিপিটো আপোনালোকক দেখালোঁ আৰু ৰাতি ভিডিঅ' কৰিবলৈ নহ'লে কালি বইল চিকেনৰ ৰেচিপিটো দেখাইছিলোঁ খাবলৈ ইমানেই টেষ্ট হৈছে চাবা দে শুনিব হাজবেণ্ডলৈ বনালোঁ কেনেকৈ দেখিছিলে চিকেনটো তেওঁলোকলৈ ছোৱালীলৈ আৰু তেওঁলৈ তেনেকৈ বনাইছিলোঁ কিন্তু তেওঁলোকৰ চিকেনটো খাবলৈ টেষ্ট হৈছে কিন্তু তেওঁ মোৰ পৰা টেষ্ট কৰিলে অকণমান টেষ্ট কৰি ইমানেই খাই ভাল পালে প্ৰথমতে নাখাওঁ কৈছিলে পিছত মোক কৈ আছে নিজৰলৈ ইমান ধুনীয়াকৈ বনাইছে আৰু মোলৈ এনেকৈ বনাইছা সেইটো কাৰণে মোৰ ভাগৰখিনিৰ পৰা খালে আধা কিন্তু তেওঁৰ ভাগৰখিনি বেছি নাখালে বইল চিকেন এইধৰণে বনাই খাবলৈ খুব টেষ্ট হয় তাকে এতিয়া আৰু ভিডিঅ'টো বহুত দীঘল হৈ গৈছে মই বাকী আৰু আপোনালোকক ব্ৰেকফাষ্ট কি কৰোঁ বা আজি দিনত কি কৰোঁ একো নেদেখাওঁ বুলি ভাবিছোঁ ইমানতে সামৰিম আৰু চাব মই বাহিৰৰ একো মানে ভিডিঅ' আপোনালোকক আজিলৈকে দেখাব পৰা নাই কাৰণ মই এনেকৈ ক'তো ওলাই যোৱা নহয় হাজবেণ্ডৰ ইমানেই ডিউটি থাকে ক'তো যাবলৈ টাইম নহয় তেখেতে ছুটিও তেনেকৈ নাপায় যিখিনি ঘৰত কৰি থাকোঁ সেইখিনিকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তেখেতে ছুটি নাপায় মানে কেলৈ তেখেতৰ ষ্টাফ নাই যিহেতু এজনেই ষ্টাফ তেওঁৱেই আগতে আছিলে বাৰু ষ্টাফ নথকা নহয় যোৱা বছৰ ৰিটায়াৰ হৈছে আৰু কিছুমান আছিলে ষ্টাফ সেইখিনি ট্ৰান্সফাৰ হৈ গ'ল সেইটো কাৰণে অকলে হয় যিহেতু সেইকাৰণে আমিও বেছি জোৰ নিদিওঁ যে আমাক আজি অমুকলৈ লৈ যাওক বা তামুকলৈ লৈ যাওক ফুৰাবলৈ লৈ যাওক একো জোৰ নিদিওঁ কাৰণ যিহেতু দেখি থাকোঁ নিজে সেইটো কাৰণে এনেকুৱা ধৰণৰ একো ভিডিঅ' মোৰ কৰিবলৈ মানে অলপ দিগদাৰ হৈ যায় সেইকাৰণে আপোনালোকে মোক তথাপিও জনাব কমেণ্ট কৰি যে মই কেনেকুৱা ধৰণৰ ভিডিঅ' কৰিলে আপোনালোকে চাই ভাল পাব
যিখিনি পাৰোঁ যেনেকৈ পাৰোঁ তেনেকৈ বনাইছোঁ, ৰেচিপি শ্বেয়াৰ কৰিছোঁ। বাকী আৰু আজি ভিডিঅ'টো বেছি দীঘল হৈ যাবগৈ, কাৰণ এটা ৰেচিপি ভিডিঅ'ত দি দিলে ভিডিঅ'টো বহুত দীঘল হৈ যায়, আৰু বেছি দীঘল হ'লে মানুহে চাবলৈও নিবিচাৰে, ভিউৱাৰ্ছ কমি যায়। সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো ইমানতে কৰোঁ। আৰু কালিৰ পৰা ৰুহিক দেখাবলৈ হোৱা নাই আপোনালোকক। ৰুহি এতিয়াও শুই আছে, কাৰণ ৰুহি কালি এটা বাৰ্থডেলৈ গ'ল। বাৰ্থডেৰ পৰা আহোঁতেই দেৰি হ'ল, তাই লগৰ ওচৰৰ ল'ৰা ছোৱালীখিনিৰ লগতে গ'ল। তাৰপিছত মই লৈ আহিলোঁগৈ, আহোঁতে 9টা বাজিব হ'ল। সেইকাৰণে মানে কি আনিলোঁগৈ, অনাৰ পিছত আৰু ভিডিঅ' কৰিবলৈ নহ'লে, সেইটো কাৰণে ৰাতিপুৱাও একো কৰিবলৈ নহ'লে। আজি ইমানতে সামৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো, কাৰণ ভিডিঅ'টো আৰু দেখাই থাকিলে বহুত দীঘল হৈ যাবগৈ। তেতিয়াহ'লে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে শ্বেয়াৰো কৰিব। আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে ছাইডত থকা বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পাব। তেতিয়াহ'লে ইমানতে সামৰিছোঁ, আৰু আশা ৰাখোঁ আপোনালোকে মোৰ চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিব। আৰু লগতে আপোনালোকে জনাব কালি মোৰ বইল চিকেনৰ ৰেচিপিটো কেনেকুৱা হ'ল। খাবলৈ বহুত টেষ্ট হ'ল, এবাৰ ট্ৰাই কৰি চাব এনেকৈ কেনেকুৱা লাগে খাবলৈ। আপোনালোকে বহুতে সম্ভৱ খাইছেও চাগে, কিন্তু খাবলৈ বহুত টেষ্ট হয়। ময়ো এইটো ফাৰ্ষ্ট টাইমেই ট্ৰাই কৰিছোঁ, কাৰণ মই এনেকৈ ব্ৰইলাৰ মাংস মই এনেকৈ বইল কৰি খোৱা নাই। কিন্তু লোকেল মুৰ্গী খাইছোঁ যদিও পাহৰিলোঁ, কিন্তু এনেকৈ খাবলৈ খুব সোৱাদ হয়। আৰু জালুকৰ যিটো সোৱাদ দিছোঁ হৈছে, ইমানেই টেষ্টি হৈছে খাবলৈ। নোখোৱা মানুহ মানে মোৰ হাজবেণ্ডে খাই ইমান টেষ্ট পালে। আপোনালোকে কমেণ্ট কৰি প্লিজ মোক জনাব। তেতিয়াহ'লে আজিলৈ আহোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।